আজি প্ৰগ্ৰাম? আজি ইয়াতে যোগদান সভা হ'ল মোটামুটি মূলত আপোনাৰ UDF-ৰ পৰা আৰু কিছু সংখ্যক মানুহ আপোনাৰ AGP-ৰ পৰা মোটামুটি আপোনাৰ 50টাতকৈ বেছি পৰিয়াল আজি যোগদান কৰিলে। বিশেষকৈ এই যোগদান আমাৰ বহুদিনৰ পৰা চলি আছে, সমষ্টিৰ বিভিন্ন ঠাইত চলি আছে। ইয়াৰ আগতো পিপুলবাৰীত হ'ল, ধনুৱাজিপিৰ আপোনাৰ পাথুৰিয়াত হ'ল, সেইফালে কাঠালবাৰীতো হ'ল, আপোনালোকে নিশ্চয় হয়তো দেখিছে। তো বিভিন্ন ঠাইত চলি আছে। যেহেতু UDF-ৰ যি কাৰ্যকলাপ বা BJP-ৰ যি ভাতৃ AGP সিহঁতৰ যি কাৰ্যকলাপ, সেই কাৰ্যকলাপত ক্ষুব্ধ হৈ মানুহে নিজে নিজে কংগ্ৰেছৰ প্ৰতি আকৃষ্ট হৈ কংগ্ৰেছ দলত যোগদান কৰিছে। আৰু আশা ৰাখিছোঁ কংগ্ৰেছ দলত যিসকলে যোগদান কৰিলে তেখেতে যাতে অহা দিনত কংগ্ৰেছ দলটো আৰু মজবুত কৰে। আজি মুঠতে এইখিনিয়ে কাৰ্য। কিমানজন কৰ্মী আছিল আৰু কোন কোন দলৰ আছিলে? আজি মূলত UDF দলৰ বেছি আছে, 50তকৈ বেছি পৰিয়াল জইন কৰিলে আজি, আৰু AGP-ৰো কেইজনমান কৰ্মী আছে। যিহেতু আজি 4 ৰাজ্যৰ নিৰ্বাচনৰ ভোট গণনা সম্পূৰ্ণ হ'ল আৰু 3খন ৰাজ্যত কংগ্ৰেছে বেয়া ফল দেখুৱাইছে, গতিকে এই সন্দৰ্ভত আপোনাৰ কি মন্তব্য? বেয়া হোৱাৰ এইখিনিৰ পৰা চাওক, ৰাজনীতিত হৰা জিকা আছেই। মই মোৰ ভাষণতো ক'লোঁ যে ৰাজনীতিত ৰাইজেই ৰজা। তো গতিকে নিশ্চয়কৈ আমাৰ কৰ্মীয়ে যথেষ্ট কষ্ট কৰিছিল। আমাৰ কৰ্মীৰ তৰফৰ পৰা কোনো ধৰণৰ ত্ৰুটি হোৱা নাছিল, কিন্তু BJP দলে এইবাৰ আগতকৈ বেছি মিছা কথা কৈছে বুলি মই গম পালোঁ। যেনেকুৱা আপোনাৰ ছত্তীশগড়ত যিটো আমাৰ ধানৰ দাম দিছিল ভূপেশ বাঘেল চৰকাৰে, তাতকৈ আৰু বেছি দাম দিব বুলি সিহঁতে কৈছে। যিবিলাক মিছা কথা সিহঁতে সচৰাচৰ কৈ থাকে, সেই মিছা কথা আগতকৈ বেছি কৈছে। সেইকাৰণে মানুহ হয়তো কিছুদিনৰ কাৰণে ভুল গৈছে, কিন্তু এয়া দীৰ্ঘস্থায়ী নহয়। অহা যি 24ৰ ইলেকশ্যন আছে, সেই ইলেকশ্যন নিশ্চয় আমাৰ এতিয়াৰ ৰিজাল্ট ভাল হ'ব। আৰু অহা দিনত এতিয়া আমি সেইবোৰ পাহৰি যিবিলাক আমাৰ ভুল হ'ল এই ইলেকশ্যনত, সেই ভুলৰ পৰা আমি শিকি অহা দিনত কেনেকৈ আৰু ভাল কৰিব পাৰি। 24ৰ ইলেকশ্যনটো আমাৰ টাৰ্গেট। সেই ইলেকশ্যনত জয়ী হৈ ৰাহুল গান্ধী ডাঙৰীয়াক কেনেকৈ প্ৰাইম মিনিষ্টাৰ বনাব পাৰি, সেই কাৰ্যকলাপ আমি আৰম্ভ কৰিব। যিহেতু 24ৰ নিৰ্বাচন সমাগত, ধুপুৰীত মৌলানা বদৰুদ্দিন আজমল বিগত 15 বছৰৰ পৰা তেখেত সাংসদ হৈ আছে, আৰু এখেতৰ দলৰ বিধায়ক আমিনুল ইছলামে কৈছে যে কংগ্ৰেছৰ 5জন যদি কেণ্ডিডেট বান্ধি দিয়ে তথাপিও আজমলক হেৰুৱাব নোৱাৰে। এই সন্দৰ্ভত আপোনাৰ কি মন্তব্য? এতিয়া চাওক, অহংকাৰীৰ পতন অনিবাৰ্য। কিছুদিনৰ পৰা দেখা গৈছে আজমল ডাঙৰীয়াৰো তেনেকুৱা অহংকাৰ হৈছে। আমাৰ চিৰাজউদ্দিন আজমল তেনেকুৱা অহংকাৰী কথা কৈছে। তেখেতসকলৰ আৰু এজন তথাকথিত নেতা আমাৰ সাজু ডাঙৰীয়া সোণাৰ, তেখেতো এইবিলাক বিকৃত মন্তব্য কৰি আছে। গতিকে তেখেতসকলতো আমি জানো BJPৰ চুতলিপি হিচাপে কাম কৰে, কিন্তু লগতে যি অহংকাৰ সিহঁতে দেখুৱাই আছে, সেই অহংকাৰৰ পতন অনিবাৰ্য। মই একো ক'ব নিবিচাৰোঁ। 5জন বান্ধি দিলে কি হয়, 10জন বান্ধি দিলে কি হয়, সেইবিলাক চাই এজন বিধায়কৰ মুখত এইবিলাক কথা ক'ব নাপায়। তেখেতৰ কথা মাৰ্জিত হ'ব লাগে। তেখেতৰ কথা আমি যদি এইবিলাক কথা আপুনি যিটো উঠাইছে, এইটো আমাৰ কাৰণে এই সমষ্টিৰ এজন ভোটদাতা বা এজন ল'ৰা হিচাপে মোৰ নিজৰে লাজ লাগিছে যে তেখেতে এই কথাটো যে কৈছে, এইটো আপোনালোকে উত্থাপন কৰিব লাগিছে। তেখেতে এইবিলাক কথা ক'ব নালাগে। হয়, অহা দিনত তেখেতে যুঁজ দিব। আজমল ডাঙৰীয়া 15 বছৰ একো কাম কৰা নাই, তথাপি তেখেতে যুঁজ দিব। আৰু আমি 15 বছৰ হয়তো কিবা ভুল কৰিছোঁ বা মানুহে হয়তো আমাক বুজি পোৱা নাই, বা আমি হয়তো মানুহক বুজাব পৰা নাই, সেইকাৰণে আমি হাৰিছোঁ। অহা দিনত আমাৰ যুঁজ আৰু তীব্ৰতৰ হ'ব। আৰু আজমল ডাঙৰীয়াৰ যে ভেটি নাই এইটো সকলোৱে জানে। বিভিন্ন ঠাইত তেখেতে পহুখেদা খাই আছে। সেইবিলাক মই ক'ব নাযাওঁ, কাৰণ ক'লে এজন মানুহক অপমান কৰিব মই নিবিচাৰোঁ। কিন্তু দল হিচাপে সিহঁতে যে একেবাৰে ৰাইজৰ মাজত নাই, দল হিচাপে সিহঁতে ৰাইজৰ যে একো কাম কৰা নাই, সেই কথাটো সকলোৱে বুজি পাইছে। আৰু তেখেতসকল থকালৈকে যে BJP চৰকাৰক আমি আঁতৰাব নোৱাৰোঁ, সেই কথা মানুহে বুজি পাইছে। সেই বুলি এইবাৰ মই নিশ্চিত যে এইবাৰ আজমল ডাঙৰীয়াৰ ইয়াৰ পৰা বিদায় নিশ্চিত। আৰু UIDF দলটো এইবাৰ মানুহে উঠাই ব্ৰহ্মপুত্ৰত পেলাই বাংলাদেশ পঠাই দিব। থেংক ইউ। আজি আমাৰ যি এই চাউচালৰ মানকাছাৰৰ জিলাৰ এই সমষ্টিত যি যোগদান কাৰ্যসূচী হ'ল, এই যোগদান কাৰ্যসূচীত আমাৰ AIDF-এ কেইজনমান আমাৰ AIDF-ৰ পৰিয়াল আৰু অগপৰ কেইজনমান পৰিয়ালে আমাৰ ইয়াত দলত যোগদান কৰিলে। এইকাৰণে যোগদান কৰিছে, তেখেতসকলে বুজি পাইছে, তেখেতসকলে গম পাইছে যে আমাৰ কংগ্ৰেছ দলটো আমি ওপৰলৈ গৈ আছোঁ, আৰু আমাৰ দলত আহি তেখেতসকলে এইটো সমষ্টিৰ উন্নয়নৰ কাৰণে তেখেতসকল আগবাঢ়ি আহিছে। এইটো হ'ল কথা। আৰু থাকিল AIDF-ৰ ইয়াৰ যিজন বিধায়ক
আমিনুল ইছলাম ডাঙৰীয়া